গোলাঘাট জিলাৰ সৰুপথাৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন চলা পৰিলক্ষিত হৈছে। এইবাৰ অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন এখন গাঁও। চুঙাজান মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত মহিমা গাঁৱত নগাই চিহত ভিলেজ স্থাপন কৰি নতুনকৈ সংযোজন কৰিলে ভিকিটিচিচি মাৰ্কেট নামৰ এখন বজাৰ। ইয়াৰ পূৰ্বে সেই স্থানত নগাই ফলক লগাবলৈ পকা খুঁটা নিৰ্মাণ কৰিছিল যদিও ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশে সেই কাম বন্ধ কৰি দিছিল। তৎসত্ত্বেও পুনৰবাৰ ধনশিৰি মহকুমা প্ৰশাসন তথা সীমান্ত দণ্ডাধীশৰ চকুৰ সন্মুখতেই নগাই এনেদৰে চলাই গৈছে অসমৰ মাটিত আগ্ৰাসন। এতিয়া ধনশিৰি মহকুমা প্ৰশাসনে নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া সময়ত পৰিলক্ষিত হ'ব। হয়, আচলতে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাত নগাৰ আগ্ৰাসন আচলতে নতুন কথা নহয়। আমি পূৰ্বৱৰ্তী সময়ৰ পৰা চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ যে অতি সোনকালে এই অসম নাগালেণ্ডৰ যিটো সীমা সমস্যা বা নগাৰ আগ্ৰাসন এইটো আচলতে সম্পূৰ্ণভাৱে স্থায়ী সমাধান এটা বিচাৰি আহিছোঁ। কিন্তু চৰকাৰখনৰ আচলতে গাফিলতিৰ বাবে আজি পৰ্যন্ত এই সমস্যাটো আচলতে সমস্যা হৈ থাকিল। আৰু এতিয়া আচলতে আমি দেখিবলৈ পাইছোঁ চুঙাজান মাজগাঁৱৰ মহিমা গাঁৱত আচলতে নগাই চিহত ভিলেজ নামেৰে এখন গাঁও আচলতে নামাকৰণ কৰি তেখেতলোকে ভিকিটিচিচি মাৰ্কেট নামেৰে এখন নতুন বজাৰ স্থাপন কৰিছে। এই বিষয়টো কিন্তু অতি ৰহস্যজনক বিষয় আৰু আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই এই বিষয়টোত ধনশিৰি মহকুমা প্ৰশাসনৰ লগতে অসম চৰকাৰে হস্তক্ষেপ কৰি এই নগাৰ আগ্ৰাসন অতি সোনকালে ৰোধ কৰিবৰ বাবে দাবী জনাইছোঁ। নিশ্চয়ভাৱে আচলতে বজাৰ এখন স্থাপন কৰি তেখেতলোকৰ এখন গাঁৱৰ নাম থকা এখন ফলক আঁৰিবলৈ আজিৰ তাৰিখত তেখেতলোক সক্ষম হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আচলতে পূৰ্বৱৰ্তী সময়তো তেখেতলোকে এখন ফলক স্থাপন কৰাৰ পৰিকল্পনা লৈছিল। সেই পৰিকল্পনাত আচলতে আমাৰ সীমান্ত দণ্ডাধীশে বাধা দিয়াৰ পিছত তেখেতলোকে সেইখন ফলক আচলতে আঁৰিব নোৱাৰিল। কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হ'ল যে কালি বা এইকেইদিনৰ ভিতৰত তেখেতলোকে আচলতে নতুনকৈ এখন ফলক নিৰ্মাণ কৰি ফলকখন আঁৰি দি গাঁওখন আচলতে তেখেতলোকৰ গাঁওখনে যিটো আগ্ৰাসন কৰাৰ যিটো পৰিকল্পনা এই পৰিকল্পনাটো আচলতে আমি ধিক্কাৰ জনাইছোঁ। আৰু অসম চৰকাৰ তথা ধনশিৰি মহকুমা প্ৰশাসনে এই বিষয়টো আচলতে উচিত পদক্ষেপ গ্ৰহণ কৰি অতি সোনকালে সমাধান কৰিবৰ বাবে দাবী জনাইছোঁ।